नगावआव सासे सुबुंखौ गोथाङैनो सावदों। नगाव जिल्लानि सिङाव थानाय ब्रह्मपुर गामियाव गामिनि रायजो राजाफ्रा मिथि मोनै जाहोनाव रनजित बरदलै मुंनि सासे सुबुंखौ गोथाङैनो सावदों। थारैनो मानो सावखो? रनजित बरदलैया रायजोनि मा दाय मावामोन आरो मानो रायजोनि आखायाव बिदि जानांखो? नोंथांमोना नायना लादो। কৈছিলে তাৰপিছত ৰাইজে মানে তাক এনেই ভয় খুৱাইছে, কৈছে যদি আপুনি প্ৰকৃততে জানে গোটেইখিনি কথা কওক, আপোনাক একো নকওঁ, আমি পুলিচ নালাগে, আমি গাঁৱৰ ৰাইজে সমাধা কৰিম বুলি। তেতিয়া সি মানে প্ৰথমতে কোৱা নাই, পিছত গৈ বোলে হয় বোলে মোকো শিকিবলৈ কৈছিলে সি কিছুমান বোলে তন্ত্ৰ মন্ত্ৰ, মই নলওঁ বুলি ক'লে। তাৰপিছত তেতিয়া তাই মানে ক'লে আৰু মোক লৈ গৈছে আৰু লৈ পেলাই কেইটা বজাত, ৰাতি 11টা বজাত ক'লৈ গৈছিলে বোলে আৰু কোনোবা আছিলে নাই। তাৰপিছত মই বোলো কেনেকৈ মাৰিলে, মানুহগৰাকীটো এনেকেই আছে কৈছে দুটাই বোলে দুফালে এনেকৈ ধৰিছিলোঁ তাৰপিছত মানে ডিঙি টিপা দিলে বুলি কৈছে। ৰঞ্জিত বৰদলৈ কৈছিলে ৰঞ্জিত বৰদলৈ, ভাৰতী বৰদলৈ কৈছে। ভাৰতী বৰদলৈ কথাখিনি ওলোৱাৰ কাৰণে তাৰপিছত ৰঞ্জিত বৰদলৈ মানে এইখিনি প্ৰথমতে ভাষ্য নিদিয়ে, তেওঁ নাই কৈছিলে, পিছত গৈ পেলাই হয় বুলি কয়। তেতিয়া ৰাইজে মানে খংতে ইমান 3 মাহ হৈছে বোৱাৰী নতুন, এমাহ তাই অন্তৰ্গতাও হৈ আছে, গা ধুব পৰা নাই। সেই মানুহগৰাকী মাওঁতে কেনেকুৱা লাগে, সেইকাৰণে ৰাইজে মানে ইটোৱে সিটোৱে মাওঁতে সি পলাইছিলে। পলোৱাৰ কাৰণে মানে তেতিয়া কি হ'ল, ৰাইজে মানে তাক যদি মাৰ নাই কিয় পলাবি, তেতিয়া মানে ৰাইজে তাক মানে পিটিছে। ধৰক মৰাৰ পিছতো দিবই লাগিব আৰু মাৰিলে যেতিয়া জীৱন্ত জ্বলাইছে ভিতৰত মানে ক'বই, সি ধৰক বান্ধি থৈছে ৰাইজে, তেতিয়া সি মানে পুতেকে ক'বলৈ গৈছে পিটি মানে তাক এনেকুৱাকে পিটা নাই, মানে চিকাটো ভয় খুৱাইছে এনেই। কিন্তু পিটোতে যে মৰিছে সেইটো হয়, পিটোতে মানে নহয়, সি যেতিয়া মৰিলে হেৰি কৈছে দৌ মাৰি গৈছিলে, তাতো চবেই ইটোৱে মাৰিছে সিটোৱে মাৰিছে হা, মাৰিব তই কিয় পলা, তই যদি নহয়ে তই কিয় পলা। তেতিয়া মানে ধৰ সেইখিনি সময়তে চাগে গ'লে আমি গোটেইখিনি ৰাইজৰ ৰুখত মৰিছে আৰু তেতিয়া আমি তাকতো ৰাখিব না, এনেকুৱা মানুহ জ্বলাই দিয়া ভাল। কিছুমানতো ধৰক উগ্ৰমন্ত্ৰী মানুহ আছে, পুতি দিলে মানে ধৰক আৰু এতিয়া পুতিবতো লাগিবই। কিন্তু সম্পূৰ্ণ হিন্দু ধৰ্মত এটা কথা আছে, যদি সৎকাৰ কৰা হয়, সম্পূৰ্ণ সৎকাৰ কৰা হয়। আমি তাত নিজেও কালি উপস্থিত আছিলো, সম্পূৰ্ণ যিটো মৃতদেহ আছিল, মৃতদেহটো অৰ্ধদগ্ধ আছিল, আধা জ্বলাই দি পেলাই পুতি থৈছে। এতিয়া খঙতে এইটো চাওক, ভৰিকেইটাতো জ্বলাই নাছিল, খঙতে মানে যা তোক মাৰিয়ে গলো আৰু বুলি পেলাই তইতো মৰিলে জ্বলাই দিলো আছে, সিহঁতে ভাবিছে আৰু পিছাক আমিতো দেখা নাই। কিন্তু ৰাইজমেলখন ৰাইজে তাৰ পৰা যে আহিছে কিয় আহিছে মানে এতিয়া ধৰক এতিয়া যে এনেকুৱা এজনী তাৰ পৰা এই যিজনী ভাৰতী বৰদলৈ তাই যিটো উক্তি কৈছিলে সেই মতেহে এতিয়া ধৰক আমাৰ ৰাইজে তাক সেইখিনি বিবেচনা কৰা হলে। আকৌ ধৰক এতিয়া নিৰ্দোষী শাহুৱেকজনী এতিয়া চব বৰতেয়াত আছে, তেওঁলোকে কালি ভাতো খাব পৰা নাই দিনটো, সেইখিনি তাক আৰু বোৱাৰীয়েকক অকমানি বাচ্ছা এটা আছে, তাৰপিছত বোৱাৰীক গৰাকী শহুৱেক এজন আছে আৰু এজন নিৰ্দোষী। সেই মানুহগৰাকী কৈছে এই যিজনী ভাৰতী বৰদলৈ, তেওঁ কৈছে এই নৰেশ্বৰ বৰদলৈ নামৰ ল'ৰা এজন আছে, তাক ঘনীয়েকক কৈছে টেকেলি হাৰ দিছে বোলে হা। আপোনালোকে नोंथाङा देहानि सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? गावनि देहानि सानाय सुनाय बेरामखौ लानानै दुखुआव दं नामा? मोनसे गोजोनथाव खौरां, नोंथांनि देहायाव बायदि रोखोमनि सानाय सुनाय दंब्ला नोंथाङा जिंगा दासि। एसआइ निउर' थेरापि, बेयाव नोंथाङा गावनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। सिं सानाय, आफादावदै सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना बायदि बायदि गोबां रोखोमनि देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। एसआइ निउर' थेरापिया चिरां जिल्लानि बेंटल गलानं बायाव दं आरो बे एसआइ निउर' थेरापियाव नोंथाङा गासै देहानि सानाय सुनायखौ गोरलैयैनो फाहामनो हागोन। गोबां मिथिनो थाखाय 7620160459 जानबुं अनजिमायाव जगाजग खालामनो हागोन।